বন্ধুসকল কি খবৰ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ ওলাইছো ভিডিঅ'টো চাই যাব আমি যাম এতিয়া শংকৰদেৱ কলাক্ষেত্ৰ গোলাঘাট আমি এটা গৈ আছো যোগীবাৰী বুলি কয় যোগীবাৰী পিনে আমাৰ লগত চাক কি ধৰে ইমান কষ্ট কৰি আহিছো দেখিছেনে পুৰা হেঁচা ঠেলা কৰি আপোনালোকৰ বাবে এয়া পাইছোগে আমি আহি পাইছোহি বৰ্তমান কলাক্ষেত্ৰৰ সন্মুখত পাইছোহি আৰু চাই যাব দেই পোনে পোনে আহি আমি বীৰাংগনা সাধনী কলাক্ষেত্ৰৰ গোলাঘাটত পালোহি চাই যাব যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰোঁ ইয়াত টিকেট কটা হয় টিকেটৰ মূল্য 20 টকা আমি আহিছোঁ তাৰপিছত পৰিৱেশটো কি ধুনীয়া উত্তম পৰিৱেশ ইয়াত এখন পাৰ্ক আছে পাৰ্কখনত আমি এনে অকণমান ধেমালি কৰিছিলোঁ যিদৰে সৰু ল'ৰা ছোৱালীয়ে কৰে এয়া চাওকচোন সঁচাই বৰ ভাল লাগে দেই এয়া মই তেওঁ মামা ল'ৰাটো আছিলে এয়া আমাৰ জেঠাই ল'ৰা সকলো আহিছিলোঁ মানে ইয়াৰ পিছত মই চাব এয়া মই আমি ইয়াৰ পিছত জোলনা খেলিবলৈ আৰম্ভ কৰিছিলোঁ অলপ এনে গোলাঘাট বীৰাংগনা সাধনী ক্ষেত্ৰ এৰি আমি আকৌ আহিলোঁ দেৰগাঁৱৰ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ চাওক অলপ ভিডিঅ' কৰিলোঁ ভিতৰলৈ মোবাইল এলাও নাই সেইবাবে আমি গৈ আছোঁ গেটখন চাওক কি ধুনীয়া ফুলনি বাগিচা আছে ইয়াত দেখিবলৈ ভিউটো চাওক কি ধুনীয়া লাগিছে সঁচাকৈ ফুলনিৰ পৰা ধৰি সকলো ফালৰ পৰা উন্নতি কৰিছে সেইবাবে আহিব এবাৰ চাবলৈ এইভাগে হ'ল স্বৰ্গদেউ চাওলুং চুকাফা তেওঁৱে পাটকাই পৰ্বত পাৰ হৈ আহি 1228 চনত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল শিৱসাগৰ জিলাত আহকচোন আপোনালোকে সকলোৱে এবাৰ আহি চাই যাওকহি বেছি দূৰ নহয় গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাঁৱৰ টাউনৰ পৰা নিচেই কাষতে এবাৰ চাই যাবহি বুলি আশা কৰিছোঁ ধন্যবাদ